শুন, যিমানে তই জোৰকৈ কৰিবি সিমানে তাই দুখ পাব, আৰু যিমানে তাই দুখ পাব সিমানে তাই মজা পাব। ঐ ঐ ঐ, কি কৰিছ? প্ৰটেষ্ট কৰিছোঁ ৰেপৰ এগেইনষ্টত। কিয়? তই দেখোন নিজে এটা ৰেপিষ্ট। হেই, কোনে কৈছে মই ৰেপ কৰিছোঁ বুলি? আৰে ইমান মৰমত যদি ছোৱালীজনী চুবলৈ ইচ্ছা কৰোঁ আৰু তাই যদি চুবলৈ নিদিয়ে, অলপতো মেলিকতো হাৰ্ট হ'বই ন। যেতিয়া ক্লাছ 8-9ত ছেক্স এডুকেশ্যনৰ কাৰণে পঞ্চাছ ষ্টাৰ্ট কৰিছিলোঁ, তাততো কৈয়ে দিছিলে এভৰি বিটছ ইজ ৰেডি টু ফাক। কিন্তু আমাৰ ইয়াত চালা হাত এখন চুবলৈ নিদিয়ে। আৰু তাততো এনাল, গেং বেং, হেণ্ডকাপ লগাই পানিছমেণ্ট এইবিলাক কৰিছিলে। মইতো ইমানখিনিলৈ যোৱাই নাই। 2-3ডাল ৰদ ভৰাইছোঁ আৰু কেইটামান ভগা বটল আৰু কাপোৰবোৰ ফালি পেলাইছোঁ। তেতিয়া মোৰ মেলিগটো ঠাণ্ডা হৈ গৈছে। কাপুৰুষত্ববোৰে কিবা নিজকে ৰজাৰ দৰে ফিল কৰিছে। আৰু কিয় ৰেপ নকৰিম? আমাক যিমানখিনি স্বাধীনতা দিছে সিমানখিনি স্বাধীনতা সিহঁতে কেনেকৈ পাব? সিহঁতে কিয় 12টা-1টালৈকে ঘৰ বাহিৰত থাকিব লাগে? সিহঁতে কিয় চুটি কাপোৰ পিন্ধিব লাগে? সিহঁতে কিয় সপোন দেখিব লাগে? ইমানেই যদি ৰেপ হ'বলৈ ভয়, ঘৰত কিয় সোমাই নাথাকে? আৰু যেতিয়া ৰেপ কৰাৰ পিছত তাই আধামৰা হৈয়ে যায়, তাৰপিছত কেৰাচিন তেল ঢালি জ্বলাই দিয়াত কি আপত্তি আছে? আৰু এই যে আৰ্টিকল 375 ইণ্ডিয়ান পেনেল কোড, কি বে এইটো? টাইমখিনি 10 বছৰ। 10 বছৰত খুব বেছি 2জনী বা 3জনী ৰেপ নকৰাকৈ সোমাই থাকিব পাৰিম। ওলোৱাৰ লগে লগেতো একে বছৰতে 5-6জনী কৰি দিম। তেতিয়া আৰু 18 বছৰৰ তলৰ ছোৱালীখনো ছেক্স কৰিলে ৰেপেই হয়। আৰে মই যদি পাওঁ 18 দিনীয়াজনীকো এৰি নিদিওঁ। আৰু এই যে ছ'চিয়েল মিডিয়াত বহালি কৰি ফুৰিছে জাষ্টিছ ফৰ আমুক, ৰেপিষ্টক হেং কৰিব লাগে, তাৰ কাটি দিব লাগে, কি এইবিলাক? আৰু কোনোবা দুজনমান পুলিচে যদি দম্ভালি মাৰি আমাৰ নিচিনাবোৰক ৰাস্তাত লেংটা কৰি গুলিয়াইও দিয়ে, তেতিয়াতো আমাৰ ছাপৰ্টত হাজাৰজন বুদ্ধিজীৱী আৰু মানৱ অধিকাৰী নাহি যাব। তেতিয়া কি কৰিবা? তোমালোকে এটাই কৰিব পাৰা, ৰাস্তাত মম জ্বলাবা। আৰু কি কৰিব পাৰিবা? কিন্তু এটা কথা মনত ৰাখা, মম কিনি কিনি শেষ হৈ যাব, কিন্তু ৰেপ বন্ধ নহয়। মমৰ দামো বাঢ়িব আৰু ৰেপৰ গ্ৰাফৰ পাৰ্চেণ্টেজো বাঢ়িব, কিন্তু কোনো ৰেপিষ্টে শাস্তি নাপায়। কেতিয়াবা কোনোবাই পাব পাৰে, যদি মন্ত্ৰী এমেলে বা কোনোবা ডাঙৰ বিষয়াৰ ছোৱালীক ৰেপ কৰে। সাধাৰণ জনতাইনো কেতিয়া ন্যায় পাইছে? মূৰ্খ জনতা। ঠিক আছে, তোমালোকে মম ৰেডি ৰাখা, মই আকৌ কাৰোবাক ৰেপ কৰিবলৈ যাওঁ।